বৰপথাৰ যিহেতু এতিয়া 10টা ৱাৰ্ড হ'ল 10টা ৱাৰ্ডৰ 2 নং ৱাৰ্ডৰ পৰা মই নমিনেশ্যন দিছোঁ আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা মই 2 নং ৱাৰ্ডৰ পৰা আজি নমিনেশ্যন আগবঢ়াইছোঁ। আপোনালোকে বৰপথাৰ কেইজন প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী? আমি বৰপথাৰত 8জন বিজেপি আৰু 2জন অগপ দলৰ প্ৰাৰ্থী। প্ৰচাৰ চলাব আচলতে আমি প্ৰচাৰ চলাবলগীয়া নায়েই। যোৱা 6-7টা মাহত মাননীয় বিধায়ক মহোদয়ে যি উন্নয়নৰ ধাৰা বোৱাইছে সেই ধাৰাৰ পিছত আৰু বৰপথাৰত মই ভাবিছোঁ যে বৰপথাৰত বেলেগ কোনো দল নায়েই নেকি আৰু ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল সংখ্যক ভোটত আৰু অগপ দলে বিপুল সংখ্যক ভোটত আমি জয়যুক্ত হ'ম। আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী এতিয়ালৈকে মইতো গমেই পোৱা নাই আচলতে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কাৰোবাক প্ৰাৰ্থিতা আগবঢ়াইছে বুলি শুনিছোঁ, কিন্তু তেওঁলোকে এতিয়াও আমাৰ মুখৰ আগত মুকলিভাৱে অহা নাই। ঠিক তেনেকৈ আপো শুনিছোঁ, জাতীয়তাবাদী দলৰ কথাও শুনিছোঁ, কিন্তু এতিয়াও তেওঁলোকে আমাৰ মুখলৈ আচলতে আমাৰ সন্মুখলৈ মুকলিভাৱে অহা নাই। সেইকাৰণে আমি আচলতে গমেই পোৱা নাই আমাৰ প্ৰতিনিধি কোন হ'ব। প্ৰথম কাম আচলতে বুলিবলৈ ক'বলৈ একোৱেই নাই। আমাৰ যিহেতু উন্নয়নৰ যিটো ধাৰা মাননীয় বিধায়ক মহোদয়ে যি উন্নয়নৰ ধাৰা বোৱাইছে সেই ধাৰাক আৰু আমি গতি কৰিবৰ বাবেহে আমি বৰপথাৰ নগৰ সমিতিখন গঠন কৰিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো? মোৰ পৰিচয় শ্ৰী সঞ্জীৱ কুমাৰ বৰুৱা। মই মোৰ বৰপথাৰতে মই ব্যৱসায় কৰিছিলোঁ আগতে। এতিয়া মই বৰপথাৰৰ 2 নং ৱাৰ্ডৰ পৰা ভাৰতীয় জনতা পাৰ্টী দলৰ পৰা প্ৰতিনিধিত্ব কৰিম। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সৰুপথাৰ আৰু বৰপথাৰ 2খন পৌৰসভা আমি 10জনকৈ 20জন প্ৰাৰ্থী আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিছোঁ আৰু এই প্ৰাৰ্থীসকল শক্তিশালী প্ৰাৰ্থী। কি মূল ইছ্যু লৈ পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব? নিশ্চিতভাৱে আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ লগতে অসমতো জনসাধাৰণে বুজি উঠিছে যে একমাত্ৰ ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে বিভিন্ন ধৰ্মাৱলম্বী ভাষা জাতি জনগোষ্ঠীৰ সম উন্নয়ন বিচাৰে আৰু এই কথা প্ৰমাণিত হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে একমাত্ৰ ৰাজনৈতিক দল যি সকলোকে লৈ সম উন্নয়ন কৰিব পাৰে আৰু সকলোকে বিশ্বাসেৰে সকলোৱে উন্নয়ন বিচাৰে। আপোনালোকৰ প্ৰাৰ্থীসকলৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী বুলি ক'লে আপোনালোকে নিশ্চয় দেখিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ এফালেদি অংশগ্ৰহণ কৰিছে আৰু বিজেপি আৰু অগপ দলে মিত্ৰতা স্থাপন কৰি পেলাই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে নিশ্চিতভাৱে বিজেপি আৰু অগপৰ সেই যি মিত্ৰতা সেই মিত্ৰতাই আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব বুলি আমি আশাবাদী। বৰপথাৰ আৰু সৰুপথাৰ 2খন পৌৰসভাতে কিমান সংখ্যক চিট আপোনালোকে? আমি সৰুপথাৰ আৰু বৰপথাৰ 2খন পৌৰসভাতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি 2খন পৌৰসভা আমি গঠন কৰিম সেই কথাটো আমি নিশ্চিত। আম আদমি পাৰ্টি অসমে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ গোলাঘাট পৌৰসভা বৰপথাৰ পৌৰসভা আৰু সৰুপথাৰ পৌৰসভাত আমি প্ৰাৰ্থিত্ব দিছোঁ। অসমত 1.5 শতাধিক আমি ৱাৰ্ডত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু সৰুপথাৰ মিউনিচিপালিটি 2জন আৰু বৰপথাৰ মিউনিচিপালিটি 3জন মুঠ 5জন আমি প্ৰাৰ্থী দিছোঁ আৰু আমি ৰাইজক লৈ আগবাঢ়ি যোৱাৰ কথা আমি চিন্তা কৰিছোঁ। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীৰ যি স্বচ্ছ আৰু নিকা প্ৰশাসন আৰু উন্নয়নৰ তেওঁ যি গতিধাৰা কথা আৰু কামৰ মাজত পাৰ্থক্য নথকাকৈ যি চৰকাৰ আগবঢ়াই নিছে সেই চৰকাৰৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে আৰু আগন্তুক দিনত আমি ৰাইজৰ সহযোগত আমি দলক সকলো স্তৰত আগবঢ়াই নিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। সৰুপথাৰ মিউনিচিপালিটি বৰ্ডৰ আমি 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডত দিছোঁ আৰু বৰপথাৰ মিউনিচিপালিটিত 3টা ৱাৰ্ডত দিছোঁ আমি 3, 6 আৰু 8। আমি ৰাইজৰ বিপুল দাবীত ৰাইজৰ সমৰ্থনৰ ৰাইজৰ সহযোগত আমি প্ৰাৰ্থিত্ব দিছোঁ। ৰাইজে আগবঢ়াই দিছে আমাৰ প্ৰাৰ্থিত্ব, গতিকে ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে। ৰাইজে আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি যেনেধৰণে সঁহাৰি আগবঢ়াব লাগে সেই সঁহাৰি নিশ্চয় আগবঢ়াব। কি ক'লে? আমাৰ প্ৰতিদ্বন্দ্বী দল আমাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে মিছা কথাৰ বিৰুদ্ধে মিছা কথা যি শাসন চলি আছে যোৱা দিনবিলাকত 70টা বছৰে কথা কয় কাম নকৰে, গতিকে মিছাত পৰিণত হৈছে দলবিলাক। গতিকে আম আদমি পাৰ্টীৰ নেতৃত্বাধীন অৰবিন্দ কেজৰিৱাল দিল্লী যি চৰকাৰে আপোনালোকে চব প্ৰতিটো কথা যেনেকৈ কথা কৈছে তেনেকৈ কাম কৰিছে। আজি বিৰোধীয়ে আঙুলিয়াব নোৱাৰে যে কেজৰিৱাল চৰকাৰে কাম কৰা নাই, এইটো প্ৰতিশ্ৰুতি দিছে, এইটো
পালন কৰা নাই। গতিকে আমাৰ প্ৰতিদ্বন্দ্বী সেইসকলৰ বিৰুদ্ধে হ'ব। হয়, আমি দিল্লী মডেলক আমি আদৰ্শ হিচাপে লৈছোঁ, আৰ্হি হিচাপে লৈছোঁ, আৰু অসম মডেল প্ৰস্তুত হ'ব। অসম মডেলৰ সুকীয়া প্ৰস্তুত হ'ব। আৰু যিহেতু আমি ফেডাৰেলিজিমত বিশ্বাস কৰোঁ, অসমে স্বতন্ত্ৰ ৰাজ্য হিচাপে আমাৰ ফেডাৰেল ষ্টেট হিচাপে কাম কৰিব পাৰিব। আৰু অসমৰ যিখিনি সম্পদ, সেই সম্পদৰ ওপৰত অসমবাসীৰ সম্পূৰ্ণ অধিকাৰ থাকিব। মই ৰাজ্যিক সমিতিৰ জইণ্ট কোঅৰ্ডিনেটৰ। অহা হ'বলগীয়া পৌৰসভা নিৰ্বাচনত বৰপথাৰ আৰু সৰুপথাৰ দুয়োখন পৌৰসভা নিৰ্বাচন আমি অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁট হিচাপে আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আসন বুজাবুজি আমাৰ খুব ভাল ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদৰ হৈছে। আমি বৰপথাৰত অসম গণ পৰিষদে 10খন আসনৰ 2খন আসনত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম, আৰু সৰুপথাৰতো ঠিক তেনেকৈ 2খন আসনত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। বৰপথাৰ পৌৰসভাত আমি 4 নং ৱাৰ্ডত ৰূপম গগৈ আৰু 6 নং ৱাৰ্ডত আমাৰ তোৱা হীৰা বেগমক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু সৰুপথাৰ পৌৰসভা নিৰ্বাচনত আমি অসম গণ পৰিষদে 2 নং ৱাৰ্ডত ৰাণা প্ৰতাপ দুৱৰা আৰু 5 নং ৱাৰ্ডত আমাৰ সুনন্দা দেৱক আমি প্ৰাৰ্থিত্ব হিচাপে ইতিমধ্যে প্ৰক্ষেপ কৰিছোঁ। আজি নমিনেশ্যন আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হৈছে, আৰু আমি আশা ৰাখিছোঁ মিত্ৰতাৰে আমি 2খন পৌৰসভাতে আমি সম্পূৰ্ণ মিত্ৰজোঁটে সম্পূৰ্ণৰূপে দখল কৰি আমি পৌৰসভা নিৰ্বাচনত জয়যুক্ত হ'ম, আৰু আগন্তুক দিনত আমি সমিলমিলেৰে নগৰ দুখনৰ উন্নয়ন সাধন তথা সৌন্দৰ্যবৰ্ধন কৰা, বা আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যিটো সপোন লৈছে বা যিটো তেওঁ সংকল্প লৈছে, সেই সংকল্প অনুসৰি আমি বৰপথাৰ সৰুপথাৰ 2খন নগৰ সমিতিকে অসমৰ ভিতৰতে এখন আটকধুনীয়াকৈ আমি নগৰ সমিতি পৌৰসভা হিচাপে গঠন কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী।